Well, true love আজিকালি সঁচাকৈ নোহোৱা হৈ গৈছে. I don't know true love কি হয়, মই সঁচাকৈ নাজানো. But when you are in love, when you are in a relationship, মই এইটোৱে ভাবো true হৈ থাকিব লাগে, honest হৈ থাকিব লাগে. যিমান পাৰা hurt নকৰিবা. যদি ৰিলেশনশ্বিপটো ওয়ার্কআউট হোৱা নাই, যদি ৰিলেশনশ্বিপত থাকি বেয়া পাইছা, তেতিয়াহ'লে ক্লিয়াৰলি কথাটো কৈ দিব লাগে. ইজনে সিজনক মিছা কথা ক'ব নালাগে. অফ কোৰ্স কোনোবা নহয় কোনোবা এজন হাৰ্ট হ'বই যেতিয়া ব্ৰেকআপ হ'ব. But long wait, at least both of you will find someone else to rely on. দুয়ক মিছা কথা কৈ এটা ৰিলেশনশ্বিপত থকাৰ কোনো যুক্তি নাথাকে. So I hope Rimi, যিগৰাকী ব্যক্তি এতিয়া তোমাৰ লাইফত আছে, you will be true to him. যদি তুমি কিবা বেয়া পাইছা, যদি কিবা ভাল পোৱা নাই, যদি কিবা বেয়া লাগে তেওঁৰ কথা, তেওঁৰ সৈতে শ্বেয়াৰ কৰিবা. আন এজন ব্যক্তিৰ পৰা যদি কিবা বিচাৰি পোৱা, তেওঁলৈ আকৌ ঢাল খাই নাযাবা. Because relationship is all about adjustments. But yes, never compromise with your life, be it anyone. So I hope এইবাৰ তুমি এই ৰিলেশনশ্বিপটোত ট্ৰুলি থাকিবা.